নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান মৰিগাঁৱত 67টা গাঁও প্ৰধান ভেকেঞ্চি ওলাইছে। গতিকে কোনে কোনে কৰিব পাৰিব, বয়সৰ ন্যূনতম সীমা কিমান, মেট্ৰিক পাছ কৰাখিনি কৰিব পাৰিব নোৱাৰে, সকলো মই দেখা দিম। স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। বন্ধুসকল, বহুতৰ মনত প্ৰশ্ন হৈছে নহয় জানো যে মেট্ৰিক পাছহে কৰিছোঁ, মই মেট্ৰিক পাছৰ পিছত আৰু মই শিক্ষা নল'লোঁ, গতিকে মই ইয়াত অনলাইন কৰিব পাৰিমনে নোৱাৰিম। বন্ধুসকল, মই কৈ থৈ দিওঁ যে যিসকলে মেট্ৰিক পাছ কৰিছে তেখেতসকলেও কৰিব পাৰিব, কিন্তু তাৰো বহুতকেইটা চৰ্ত আছে। ডকুমেণ্ট লাগিব, কি কি ডকুমেণ্ট লাগিব মই এই ভিডিঅ'ত দেখাই দিম। শেষলৈ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। বন্ধুসকল, মৰিগাঁও কোনকেইটা চাৰ্কুলত এই পোষ্ট ওলাইছে সকলোৱে নিশ্চয় দেখিছে। সেইকেইটা হৈছে মৰিগাঁও, মায়ং, মিৰ্কিভেটা, লাহৰিঘাট আৰু ভোৰাগাঁও। যিহেতু মৰিগাঁৱত 67টা পোষ্ট ওলাইছে, প্ৰত্যেক মাহে কিমান দৰমহা দিব আমি জনা দৰকাৰ নহয় জানো। গতিকে মই কৈ থৈ দিওঁ, প্ৰত্যেক মাহে 9,000 টকাকৈ দৰমহা দিব। যদি কৰিব বিচাৰে তেতিয়াহ'লে অতি সোনকালে অনলাইনটো কৰি থওক। আৰু নটিছত লিখি দিছে যে কেণ্ডিডেট এজ শুড নট বি লেছ দেন 30 ইয়াৰ্ছ এজ অন 1 জুলাই 2022, মানে 2022 1 জুলাই তাৰিখলৈকে কেণ্ডিডেটৰ বয়স হ'ব লাগিব 30 বছৰ। যদি 30 বছৰ তলৰ হয় তেতিয়াহ'লে কৰিব নোৱাৰিব অনলাইন। এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে মই অলপ আগত কৈ থৈ আহিছোঁ, তথাপি ইয়াত লিখা আছে, নিশ্চয় দেখিছে আপোনালোকে, দি কেণ্ডিডেট মাষ্ট হেভ পাছ 10 ষ্টেণ্ডাৰ্ড, মানে মেট্ৰিক পাছ কৰিলেও হ'ব। আৰু ইফালে ৰেচিডেণ্টশ্বিপ মানে কি, ইয়াত কৈছে যে আপুনি পাৰ্মানেণ্ট ইণ্ডিয়ান চিটিজেন হয় নে নহয় তাৰ প্ৰমাণ পত্ৰ এখন লাগিব। আৰু লগতে আধাৰ নটিফিকেশ্যনৰ তলত হেছটেগ দিয়া আছে যে সেইখিনি পঢ়িলে গম পাব। মই মষ্ট ইম্পৰ্টেণ্টখিনিয়ে কৈ দিছোঁ। ইয়াত লিখা আছে হি চি শ্বুড বি ফিজিকেলি ফিট, মানে আপুনি ফিজিকেল ফিট হ'ব লাগিব। আৰু লগতে হি চি শ্বুড নট বি এ গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট, আপুনি চৰকাৰী চাকৰি কৰিব নালাগিব বা নোৱাৰিব। যদি চৰকাৰী চাকৰি আছে তেতিয়াহ'লে ইয়াত চাকৰি নেপায়। আৰু আনফালে যদি চৰকাৰী ভূমিত আপুনি বসবাস কৰে এই পষ্টটো আপুনি লাভ কেতিয়াও কৰিব নোৱাৰে। আৰু অলপ নটিফিকেশ্যন দিয়া আছে, আমি সেইখিনি চাম। ইয়াত লিখা আছে যে হি চি শ্বুড নট বি এ মেম্বাৰ অফ এনি পলিটিকেল পাৰ্টি, মানে আপুনি কোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোৱাৰিব আৰু বা কোনো সদস্য হ'ব নোৱাৰিব, তেতিয়াহে আপুনি এই জবত এপ্লাই কৰিব পাৰিব। আৰু লিখা আছে যে হি চি শ্বুড নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন ফ্ৰম এ ছিংগল অৰ মাল্টিপুল পাৰ্টনাৰ্ছ, মানে দুজনতকৈ অধিক সন্তান থাকিব আপোনাৰ। এতিয়া আমি চাম কি কি ডকুমেণ্ট লাগিব। ডকুমেণ্ট ক্ষেত্ৰত পাৰ্মানেণ্ট ৰেচিডেণ্টশ্বিপ চাৰ্টিফিকেট লাগিব, আৰু মাৰ্কশ্বিট লাগিব, হাই স্কুলৰ এডমিট লাগিব, আৰু লগতে এখন লেণ্ড প্ৰপাৰ্টি চাৰ্টিফিকেট লাগিব। কাৰ নম্বৰ আছে সেইটো ভালদৰে আপোনাৰ। বন্ধুসকল, ইয়াৰ লাষ্ট ডেট হৈছে 8 আগষ্ট, অৰ্থাৎ 7 জুলাই 2022 চনৰ পৰাই অনলাইন আৰম্ভ হৈ আছে, আৰু 8 আগষ্ট 2022 তাৰিখে লাষ্ট ডেট। এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি লওক, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতীয়াকৈ আপোনাৰ মোবাইলত সোমাই যায়। থেংক ইউ।